গুড মৰ্নিং গাইজ আজি হ'ল বিয়া গতিকে বিয়া বুলি আমি কাম চাম কৰি দিব লাগে তাতে যায় কিন্তু ই মোক মাতব আহি পেলাই নিজে ঘুমাই আছে ই বোলে 5টাতে উঠছি 5টাতে আহি পেলাই এতিয়া মাতব আহি যদি ঘুমাই থাকে কেনেকৈ হ'ব তই কেইটাত উঠছা তোৰ বাৰু ঠিকে আছে গতিকে ময়ো বেছি টাইম হোৱা নাই উঠা 8টামান বাজছি এতিয়া যাই পেলাই তাতে কাম কৰিব লাগে আৰু চবকেইটাই মানে আমি জহুদ হৈ আছোঁ দাড়ি চুলি গোটেই একদম হ'বকাৰ হৈছে গতিকে যাই কিনে আগে দাড়ি চুলিখিনি কাটি আহোঁ বাইকখন উলিয়াই থাকোঁতে এইখিনি সময়ত মই এটা কথা কওঁ আমাৰ গাঁৱৰ মানুহখিনিৰ মানে এটা কথা মোৰ বিৰাট ভাল লাগে যে আমাৰ গাঁৱৰ যদি কাৰোবাৰ বিয়া হয় না এনেকৈ লাগি দিয়ে যেন ঘৰৰ মানুহে এটা এটা দায়িত্ব লৈ নিজে নিজে কাম কৰি আছে সেনেকুৱা লাগে সেইকাৰণে ভাল লাগে এই বস্তুটো মানে মিলা প্ৰীতিটো ঘৰত যাই কিনে কিবা এটা খাই লওঁ তাৰপিছত দাড়ি চুলি কাটিব যাম ৰাতিপুৱাতে আহি ফল চল কাটি আছে উপকৰণত লাগব না কইনা বহাইছা তাত না কি ঠিকে আছে সৰু কইনা আৰু এটাই ভাবিব লাগিব এইজনী আমাৰ সকলোৰে মৰমৰ সৰু কইনাজনী মানে এই বেছি ফটো ভিডিঅ' নুঠে মোবাইলটো উলিয়ালি চাইডতে নাথে বিয়া বুলি আমিও এতিয়াকলৈ খাচ একো কৰা নাই সেইকাৰণে ভাবলোঁ মানুহ চানুহ আহিবৰ টাইম হৈছে চাৰকে সেনেকৈ অলপ লাইন পাতি ঠিক কৰি দিওঁ আমি কিবা কিবি বিয়াৰ ঘৰত খালোঁ এতিয়া যাই আছোঁ ৰঙিয়া কিয় যাই আছোঁ চুলি কাটবা আমিও কম মাল নহয় চুলি কাটবা ৰঙিয়াক লাগি চুলি নাকাটলে হ'ব নেকি ইয়াৰ এতে বাপৰে পিঠে মাতে আছি লং পেণ্ট পিন্ধি আহিছি মই একদম গেঞ্জিটো পিন্ধি আহিছোঁ এনেকৈ আৰু যাব পাৰি না লাজ লাগে দিছোঁ যি নহয় হাফ পেণ্ট হ'লেও তোৰ স্পৰ্টিং আছে হাতীগাল মই যে হাফ কটাটো পিন্ধি এইটো হৈছে আমাৰ পাহাৰচুৰ চক ইয়াৰ পৰা আমি লেফ্ট চাইডে যাব লাগিব ৰাস্তাৰ কাষত ট্ৰেইলিং দিছে মানুহে কাপোৰ মেলি দিয়াত ব্যস্ত মজা গোটাই কাপোৰ উঠাই লৈ আহিছোঁ ঘৰত ৰাতিপুৱাই পৰা আহিলেও এতিয়া দেখোন নাপিতৰ দোকানেই বন্ধ ইমান জল্দি আৰু নাপিতৰ দোকান ক'ত খুলিব এই এহঁতৰ কাৰণে মাত্ৰ খালি যাওঁ কৰি থাকোঁ ইমান জল্দি এতিয়া বেলেগে আন চাওঁ বাৰু আৰু কি হয় আগফালে আছে পুলিচৰ গাড়ী আৰু আমি তিনিটা যিহেতু নাপিতৰ দোকান চোকান বৰ্তমান খোলা নাই গতিকে কইনাৰ বাপেকক বোলে কিবা স্পৰ্টিং লাগে এই কিবা দোকানত সোমাইছে আনবা ময়ো যাওঁ ব'লকচোন ননতকৈ শকত আছে যিহেতু অলপ ডাঙৰ লাগিব ঠাট্টা কৰা নাই দেই শকতে আৰু কি আৰু ঠাট্টা কৰিব লগা আছে কাপোৰ চাবা হ'লে আৰু নিজৰে পচন্দ হৈ যায় না চাপোৰলৈ ওলো মই মানে গাড়ীখন একচল পাৰিছোঁ মালিকে দেখিলে আৰু মোকে কিবা ক'ব না সেইকাৰণে মানে একচল পাৰিছোঁ ছুটি মাৰিবই লাগিব দিছোঁ বিয়া চিয়া আছে আৰু আমিতো এতিয়াক লাগি দাড়ি চুলি আকৌ কাটাই নাই মানে ৰঙিয়াৰ পৰা ঘূৰি যায় আকৌ পাৰ হৈছোঁতে চুলি দাড়িগিলা কাটবা ৰখলোঁ দাড়ি চুলিও দীঘল হৈছে এইফালে দুনিয়াৰ মানুহৰ লাইন ফাইনেলি চুলি দাড়ি গোটা কাটা হ'ল কেনেবা লাগছি গম নাপাওঁ আৰু চুলি কাটি 11টাই বাজিল এতিয়া বিয়া ঘৰত যাই পাওঁতে এতিয়া গালি দিব কিজানি খাইছা নাই নাই যা খায়া ককো চাহ খাইছা নাই এই চাহ খাইছা নাই খাইছা বঢ়িয়া তই খাইছা বঢ়িয়া অ' মামা কি বনাই আছ এতিয়া বৰ্তমান দালি পনীৰ বনাইছোঁ আৰু আইটেম কি আছে দালি আছে চব্জি আছে দালি চব্জি আৰু শুকান ভাজি বঢ়িয়া পনীৰ জিভাৰ পানী পৰা আম টেঙা আছে এই বা আৰু পনীৰ আছে আৰু ওচৰ আছে ওচৰ লেবু আছে এই বঢ়িয়া তে আৰু খাব লাগে আৰু আজি মিঠাইটো থাকবই বাৰু কথা নাই বৰ্তমান বেছি মানুহ নাথাকিলেও আলহী চালহী এইগিলা আহি আছে চোতালত মায়েহঁতেও নাম চাম ধৰি আছে মজাকে মই বিয়াৰ পৰা আহিলোঁ আহি গা চা ধুই কাপোৰ কানি পিন্ধি একদম ৰেডি আৰু বৰ্তমান টাইমো হৈছে তোমাৰ 12:18 এই আলহী চালহী আহি আছে না থাকিও ইমান এটা ভাল নালাগে এইখিনি টাইমত অলপ পিছত যাম ভাত চাত বিলাই দিম ভাত চাত খাম এয়াই আৰু বিয়া মানে খাৱাটোই মেইন নে কি কয় ৰাইজ
বিয়াত গেলোঁ কিন্তু চবেই ধুতি চুতি পিন্ধি আছে মোৰ আৰু এই ড্ৰেছত ভাল নালাগে নাযায় গতিকে ময়ো ধুতি চুতি পিন্ধি লওঁ সেইটোকে এটা একবাৰ চাওক কাৰণ ভাত চাত বিলাই দিব লাগিব না পনীৰ দিয়াই ধুনীয়াকৈ পনীৰগিলা সাজি দি আছে বাতিবিলাকত আৰু গোল্লাবিলাই ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে চব গোল্লা ইফালে কইনা আহি সেৱা কৰিলাক কইনাই সেৱা কৰিলাক মানে চবেই ভাত খাব পৰা আছে এতিয়া ময়ো বতাহখিনি হাতত ল'লোঁ ওজন কম না কামৰ মাজতো আমাৰ ডেকা চলিগিলাৰ অলপ আড্ডাটো থাকেই তাৰে হৈ বয়সস্থ মানুহবিলাক অলপ বেয়া পাই দেখোন বিয়াৰ দুপৰীয়াৰ টাইমখিনি মেইন এইখিনি টাইমত মানে মানুহৰ সমাগমটো বেছি হয় না সেইকাৰণে ময়ো আৰু বতাহটোৰ থালটো এৰি পেলাই ভাততে ধৰিব লগা হ'ল আৰু কইনাৰ কাষত থাকোঁতে হিচাপত মানুহ ধুনীয়া হৈছে আহি আছে এতিয়াও মানুহ কমা নাই আমি মানুহখিনি কমলিয়ে আৰু ভাত খাব লাগে ভোক লাগছি বহুত টাইম হ'ল না ৰ'দটো বেছি নহ'লেও মানে গৰমটো তামাম দিছে সেইকাৰণে ঠাণ্ডাৰ দোকানত আহিলোঁ ঠাণ্ডা এটা খাই যাওঁ मजा आया তাই বিলেটত পৰছি এতিয়া খাব লাগে চাপ খালোঁ বেয়া চেছ হ'ল ই বেচেৰা কাম কৰি কৰি ধুতি ফাটাই দিছে ধুতি ফাটাটো ডাঙৰ কথা নহয় আচলতে ধনী বা বহুত খালোঁ দাড়ি চাই গমে পাই লালো না দাড়ি ধনী বা খাই খাই কিডাল নহয় আছে খাই থাকিব লাগে কথা নাই খুব বেয়া খা আৰু বডি বনাওঁ ধুতিটো ফাটি দিলে বজাব লাগছি সেইকাৰণে ফাটছি বেলেগ একো কাৰণ নাই আচ্ছা আচ্ছা আজি বাৰু ভিডিঅ'টো হিন্দীতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম